নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বিষয়ে। হেয়া আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এই দুয়োটা বিভাগত যিমান কেইজন আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল আৰু যোৱা 7 মাৰ্চ তাৰিখত যি ৰিজাল্ট আপোনালোকৰ দিলে, এই ৰিজাল্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ ভিডিঅ'টোত আমি স্পষ্টভাৱে আলোচনা কৰিম এই যিটো যোৱা 7 মাৰ্চ তাৰিখত আপোনালোকৰ যি ৰিজাল্ট ঘোষণা কৰিলে, এই ৰিজাল্টত যদি নাম আহিছে, দেখা গৈছে যে নাম অহা বহুত এনেকুৱা নিবনুৱা যুৱক যুৱতীসকলে বাৰে বাৰে কমপ্লেইন কৰি আছে যে এইবাৰো বহুত বেছি অভাৰলেপিং হৈ আছে, স্পেচিয়েলি সেইসকলে বহুত বেছি হাল্লা মচাই আছে যিসকলৰ অলপৰ কাৰণে নাম অহা নাই। ধৰক এইটো যিটো 119 পইণ্ট হাফ কাট অফ গৈছে, কোনোবাই যদি 118 নম্বৰ পাইছে, তেওঁ লাগাতাৰ কৈ আছে যে 1:3 হিচাপত আমাৰ ৰিজাল্টত নাম আহিব লাগে, কাট অফ ইমান কিয় বেছি গৈছে, অভাৰলেপিং হোৱাৰ কাৰণে ইমান কাট অফ বেছি গৈছে, এই বিভিন্ন প্ৰশ্ন কিন্তু লাগাতাৰ তেওঁলোকে উঠাই আছে। অভাৰলেপিং যিটো এক্সামৰ পিছত যিটো ৰিজাল্ট আহে, এই ৰিজাল্টত আপোনালোকৰ অভাৰলেপিং হ'ব, এইটো 100% কনফাৰ্ম। অৰ্থাৎ কি ইয়াতে অভাৰলেপিং নহ'ব পৰাকৈ মানে কোনেও বচাব নোৱাৰে, ইয়াতে আপোনালোকৰ অভাৰলেপিং হ'বই, কিয়নো ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে। ধৰক আপুনি এজন গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ষ্টুডেণ্ট হয় বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি বহি আছে, আপোনাক যেতিয়া এই যিটো ভেকেঞ্চি তেওঁলোকে মুকলি কৰিছে, এই ভেকেঞ্চিত যদি আপুনি প্ৰত্যেকটো ভেকেঞ্চিত কোৱালিফাই আছে, তেতিয়াহ'লে আপুনি নিজে নিজক ধৰি চিন্তা কৰক যে আপুনি কেইটা ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব। প্ৰায় 5টা বিভাগ যে চাবলৈ পাৰিছে, এই 5টাতে এপ্লাই কৰি বহি থাকিব, কোনটোত বা চাকৰি হয় সেইটোতো আপোনালোকে নাজানে। আপোনাৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট আছে তেতিয়াহ'লে এই হায়াৰ ছেকেণ্ডেৰী কেৱল ইয়াতেও এপ্লাই কৰিছিল, হায়াৰ ছেকেণ্ডেৰী উইথ ছায়েন্স ইয়াতেও এপ্লাই কৰিছিল, বেচেলাৰ ডিগ্ৰীটো এপ্লাই কৰিছে, উইথ কম্পিউটাৰ যিটো আছে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ ইয়াতেও এপ্লাই কৰা দেখা গৈছে। অৱশেষত যাই ধৰক ইয়াতেও তেওঁৰ ৰিজাল্টত নাম আহিছে, ইয়াতেও ৰিজাল্টত নাম আহিছে, বা 4টা বা 5টা বিভাগতে ৰিজাল্টত নাম আহিছে। বৰ্তমান সময়ত চাকৰিৰ ক্ষেত্ৰত কি হয়, ধৰক আপুনি বহুত বেছি ভাল ষ্টুডেণ্ট, 3টা 4টা 5টা বিভাগত আপুনি এপ্লাই কৰিছিল আৰু 5টা বিভাগতে এক্সামত অৱতীৰ্ণ হৈছিল, আপুনি লাষ্টত যাই কি কৰিব, যাৰ নাম আহিব তাৰ 4-5টা একেলগে নাম আহিব আৰু যাৰ নাম নাহিব তাৰ এটাও নাহে, এনেকুৱা ছিষ্টেম হৈছে। তো ধৰক আপোনাৰ নিজৰে 4টা বিভাগত যদি নাম আহিলেহেঁতেন তেতিয়াহ'লে আপোনাক ৰখাব পাৰিব নেকি? কোনেও নোৱাৰে। যিকেইটা বিভাগত এক্সাম ভাল হৈছে গোটেইকেইটা বিভাগত আপোনালোকৰ ৰিজাল্টত নাম আহিব, এইটো কনফাৰ্ম। কিন্তু এতিয়া কথাটো হ'ল কি যে এইটোক লৈহে আপোনালোকৰ মেইন প্ৰব্লেম, যে এজন মানুহৰ 3টা 4টা 5টা বিভাগত নাম আহিছে, এইটো নাম আহিবই। ইয়াৰ পিছত যিটো আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাৰপিছত যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল এটা কাট অফ আহিব, আৰু এই ফাইনেল কাট অফ অহাৰ পিছতহে আপুনি কোনটো বিভাগত চাকৰি পালে, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰত পালে নে কেৱল মাত্ৰ বেচেলাৰ ডিগ্ৰীত পালে নে হায়াৰ ছেকেণ্ডেৰীত পালে, তাৰপিছতহে আপোনালোকে ক'ব পাৰিব। তো ADRE 1ত যেতিয়া আপোনালোকৰ বহুত বেছি অভাৰলেপিং হৈছিল, লাষ্টত যাই বহুত বেছি ভেকেঞ্চি খালীয়ে পৰি আছিল, তাৰপিছত কিন্তু বহুত ষ্টুডেণ্ট লাগাতাৰ তেওঁলোকে হুলস্থুল কৰি আছিল যে ইমান বেছি খালী ভেকেঞ্চি পৰিয়ে থাকিল, তাৰপিছতো কিয় ছেকেণ্ড লিষ্ট মুকলি কৰা নাই। সেই তেতিয়া কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে এইবাৰ যি হ'ল নেক্সট যিটো ADRE 2.0 আহিছে, ইয়াতে আপোনালোকৰ কোনো ধৰণৰ অভাৰলেপিং নহয়। আৰু সেইটো কথাকে কিন্তু আজিৰ দিনত বহুতে কৈ আছে যে CM ছাৰে বাৰে বাৰে কৈছিল যে কোনো ধৰণৰ অভাৰলেপিং নহয়, তাৰপিছতো এজন মানুহে কিয় 3টা 4টা বিভাগত নাম আহিছে, এওঁলোকে যোৱা বছৰৰ নিচিনাই 4-5টা বিভাগত চাকৰি পাবলৈ সক্ষম হ'ব। এইটো বস্তু যদি আপোনালোকে ভাবি আছে তেতিয়াহ'লে 100% ৰং ভাবি আছে, ভুল ভাবি আছে। এইবাৰ এটা নিয়ম কৰি দিছে যে ধৰক ৰিজাল্টত আপোনালোকৰ কিবা কাৰণে 4টা বিভাগতে আপোনালোকৰ নাম আহিল, নাম অহাৰ পিছত আপোনালোকৰ যি স্কিল টেষ্ট হ'ব ডিপাৰ্টমেণ্ট ৱাইজ, অৰ্থাৎ কি হায়াৰ ছেকেণ্ডেৰী পাছৰ বেলেগকৈ হ'ব, উইথ ছায়েন্স যে আছে হায়াৰ ছেকেণ্ডেৰী পাছৰ তাৰ স্কিল টেষ্ট বেলেগকৈ হ'ব, গ্ৰেজুৱেশ্যন লেভেলৰ আপোনালোকৰ বেলেগকৈ স্কিল টেষ্ট হ'ব, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ যে আছে তাৰ স্কিল টেষ্ট বেলেগকৈ হ'ব। স্কিল টেষ্ট সকলো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকে ধৰক 4টা বিভাগতে অৱশেষত যায় কোৱালিফাই হোৱাৰ পিছত এই যে 4টা বিভাগ তেওঁলোকে চাব, ধৰক এইটো ওপৰত যে বিভিন্ন বিভাগ চাবলৈ পাৰিছে, 1, 2, 3, 4টা, এই 4টা বিভাগত যদি আপুনি কোৱালিফাই হৈছে তেতিয়াহ'লে অসম চৰকাৰৰ ফালৰ পৰা কি চাব যে
এই চাৰিটা বিভাগৰ আটাইতকৈ বেছি দৰমহা কোনটো চাকৰিত আছে, গ্ৰেড পে কোনটোত বেছি আছে, তাতে ধৰক ইয়াতে আপোনালোকৰ দৰমহাটো বেছি আছে, গ্ৰেড পে বেছি আছে, ইয়াতে আপোনালোকক কোৱালিফাই কৰি দিব। আৰু বাকী যে তিনিটা আছে এই তিনিটা কিন্তু খালী পৰি থাকিল। এই তিনিটাত কি কৰিব আপোনালোকৰ, ধৰক এটা দুটা তিনিটা, এই তিনিটা যে খালী পৰি আছে এইটো এটা আপুনি নিজে ইয়াতে জইনিং কৰিলে এইটো খালী থাকিল, এইটো খালী থাকিল, এইটো খালী থাকিল, কিন্তু আপোনাৰ পিছত যে আৰু বহুত ল'ৰা ছোৱালী ৱেইটিং লিষ্টত আছে এওঁসকলক ইয়াতে আপোনালোকক কোৱালিফাই কৰি দিব। এজনক ইয়াতে দিব, এজনক ইয়াতে দিব, এজনক ইয়াতে দিব। অৰ্থাৎ কি 1:2 হিচাপত ল'ৰা ছোৱালীক কোৱালিফাই কৰা হৈছে। আপোনালোকে যদি ভাবি আছে যে স্কিল টেষ্টত এজনক পাছ কৰাই দিব আৰু এজনক ফেইল কৰাই দিব, এনেকুৱা চিষ্টেম নহয়। স্কিল টেষ্টত কাকো ফেইল কৰাই দিয়া নহ'ব। স্কিল টেষ্ট কমপ্লিট হ'ব, সকলোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ধৰক আমাৰ অসমীয়া বহুতে আছে অলৰেডি ভাল ভাল পজিশ্যনত চাকৰি কৰি আছে, তাৰপিছতো ADREত তেওঁলোকে কোৱালিফাই হৈছে 3টা 4টা 5টা বিভাগত, তেওঁলোকে এটা ডিপাৰ্টমেণ্টতো চাকৰি নকৰে। সেই 5টা ডিপাৰ্টমেণ্টতে সেই যে 1:2 হিচাপত লৈছিল এওঁলোকক সোমাই দিব। অৰ্থাৎ কি আপুনি ধৰক 1 নম্বৰত আছে, আপুনি এইটো ডিপাৰ্টমেণ্টত জইনিং কৰিলে, বাকী যে আপোনাৰ পিছত আৰু 2 নম্বৰত আছে, 3 নম্বৰত আছে, 4 নম্বৰত আছে, এওঁলোকক এই যে আপুনি যে 3টা 4টা বিভাগ যে খালী থৈ ইয়াতে জইনিং কৰিলে, এই 3টা 4টা বিভাগত কিন্তু আপোনাৰ তলত থকা মানুহবোৰক এইসমূহ চাকৰিত এপইণ্টমেণ্ট দিয়া হ'ব। তো এইবাৰ আপোনালোকৰ ফাইনেল যেতিয়া কাট অফ লিষ্ট আহিব তাৰ পিছত কোনো ধৰণৰ আপোনালোকৰ অভাৰলেপিং নহয়। অৰ্থাৎ কি ধৰক এটা ডিপাৰ্টমেণ্টত 7,000 ভেকেঞ্চি আছে, 7,000 ভেকেঞ্চিৰ 7,000 ভেকেঞ্চি আপোনালোকৰ ফিল আপ হৈ যাব। অৰ্থাৎ কি এটা পোষ্টও এইবাৰ যোৱা বছৰৰ নিচিনা কোনো ধৰণৰ খালী নাথাকে। বাকী আপোনালোকে যে লাগাতাৰ কমেণ্ট কৰি আছে যে আমাৰ 1:3 হিচাপত ল'ব লাগে স্কিল টেষ্টৰ কাৰণে, স্কিল টেষ্টৰ কাৰণে 1:3 লৈ কোনো কামে নাই। অৰ্থাৎ এইবাৰ একচুৱেলি যদি আপোনালোকে জেনুইনলি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ একচুৱেলি 1:2 নহয়, 1:2 আপোনালোকৰ 1.5 হৈছে। অৰ্থাৎ কি 1.5জনৰ ভিতৰত অৱশেষত যে এজনে চাকৰি পাবলৈ সক্ষম হ'ব, কেৱল মাত্ৰ 0.5% মানুহে ফেইল কৰিব লগা হ'ব। কিন্তু আপোনালোকৰ বৰ্তমান যি স্কিল টেষ্ট হ'ব ইয়াতে কোনেও ফেইল নকৰে। ইয়াৰ পিছত যেতিয়া ফাইনেল কাট অফ আহিব সেই ফাইনেল কাট অফত অলপ কেইজন মানুহে ৰৈ যাব লাগিব। বাকী যে আপোনালোকে আৰু লাগাতাৰ প্ৰশ্ন কৰি থাকে যে আমাৰ ছেকেণ্ড লিষ্ট লাগে, ছেকেণ্ড লিষ্ট লাগে, চাওক ছেকেণ্ড লিষ্ট আপোনালোকৰ নাহে এইটো 100% কনফাৰ্ম হৈ থাকক, কিয়নো ছেকেণ্ড লিষ্টৰ ইয়াতে কোনো দৰকাৰে নাই। আপোনালোকৰ ভেকেঞ্চি অলৰেডি ফিল আপ হৈয়ে যাব, 1:2 হিচাপত লৈছে। ছেকেণ্ড লিষ্ট কৰি থাকি আপোনালোকৰ এক পইচাৰো লাভ নহয়। ADRE সেয়া আপোনালোকৰ গ্ৰেড 4 হওক, গ্ৰেড 3 হওক, গ্ৰেজুৱেশ্যন লেভেল হওক, মেট্ৰিক লেভেল গ্ৰেড 4 হওক, কোনো এটা বিভাগতে আপোনালোকৰ কোনো ধৰণৰ ৱেটিং লিষ্ট নাহে, এইটো একদম 100% কনফাৰ্ম।